বিসমিল্লাহির রহমানির রহিম। আসসালামু আলাইকুম রহমতুল্লাহি ওয়াবারাকাতুহু। কি খবৰ আপোনালোকৰ? ভালে আছে? বহুতে কমেণ্ট কৰে ইনষ্টাত, যিসকলে কমেণ্ট কৰে সেইসকলক কৈছোঁ। কিছুমানে কমেণ্ট কৰে এইটো যে ৰাতি যেতিয়া ৰাতি যেতিয়া শুই যাওঁ, শুই যোৱাৰ পিছত বহুত বেয়া বেয়া সপোন দেখা পাওঁ। বহুতে দেখা পায়, বহুত বেয়া বেয়া সপোন দেখা পায়। তো যিসকলে বহুত বেয়া বেয়া সপোন দেখা পায়, সপোনত ভয় খায়। কিছুমান মানুহ এনেকুৱা আছে বহুত বেয়া সপোন চাই, প্ৰেক্টিকেলি মই পাইছোঁ বহুত মানুহে বেয়া সপোন চাই কিছুমানৰ হাৰ্ট এটেকো হৈ যায়, কিছুমানৰ প্ৰেছাৰ ষ্ট্ৰক হৈ যায় সাৰ পাই উঠি। তো সেইসকলক কৈছোঁ, সৰু আমোল এটা শিকাই দিছোঁ। ৰাতি যেতিয়া শুব 2 ৰাকাত নফল নামাজ পঢ়িব। 2 ৰাকাত নফল নামাজ পঢ়িব ৰাতি শোৱাৰ সময়ত। 2 ৰাকাত ধুনীয়াকৈ অজু কৰিব। অজুটো প্ৰথমত বনাই ল'ব। অজুটো বনাই ল'লে বহুত ধুনীয়াকৈ শুদ্ধ অজু বনাই ল'ব। যিহেতু অজু শুদ্ধ নহ'লে নামাজ কেতিয়াও শুদ্ধ হ'ব নোৱাৰে। অজু শুদ্ধ নহ'লে নামাজ কেতিয়াও শুদ্ধ হ'ব নোৱাৰে। সেইকাৰণে বঢ়িয়াকৈ অজুটো বনাই ল'ব। অজুটো কৰি লৈ 2 ৰাকাত নফল নামাজ পঢ়িব। আৰু 2 ৰাকাত নফল নামাজ পঢ়ি আপুনি বিচনাত যেতিয়া শুব আহিব, বিচনাত শুব অহাৰ সময়ত আপুনি যিমান পাৰে আপুনি দৰুদ শৰীফ পঢ়িব। যিমান পাৰে আপুনি 40 বাৰ পাৰে, 50 বাৰ পাৰে, 60 বাৰ পাৰে, কিছুমানে 100 বাৰৰ ওপৰত পাৰে। যোনে যিমান পঢ়ি ভাল পায়, যিমান পঢ়িব সিমান ভাল। বেছিকৈ পঢ়িব, ঠিক আছে? বেছিকৈ দৰুদ শৰীফ পঢ়িব। আৰু দৰুদ শৰীফ পঢ়ি যিটো আমাৰ শোৱাৰ এটা দোৱা আছে, টোপনি মৰাৰ আগত দোৱা আছে, যিটো দোৱা আল্লাহুম্মা বিস্মিকা ওয়া মাতুম আহিয়া, এই দোৱাটো পঢ়ি ইনশাআল্লাহ শুই যাব। বেয়া সপোন কেতিয়াও নেদেখে, গেৰাণ্টি আছে। মোৰ আগত বহুত বেয়া সপোন দেখিছিলোঁ দেই, ময়ো দেখিছিলোঁ বেয়া সপোন। সপোনত কিবা বেয়া বস্তু দেখা পাওঁ, ভূত দেখা পাওঁ, কিবা কিবি দেখা পাওঁ। তো এইটো আমোল মোক শিকাই দিছিলে মোৰ উস্তাদে মোক এইটো আমোল শিকাই দিছিলে। আলহামদুলিল্লাহ মই আমোল কৰিছিলোঁ। আমোল কৰাৰ পিছত আলহামদুলিল্লাহ ধুনীয়াকৈ গোটেইখিনি পৰিপাটি হৈ গ'ল, গোটেইখিনি চিজিল হৈ গ'ল। ইনশাআল্লাহ আপোনালোকেও কৰিব ইনশাআল্লাহ। আৰু যদি ৰিজাল্ট ৰাইট হয় ইনশাআল্লাহ মোক কমেণ্ট কৰি একবাৰ জনাব, তেতিয়া মই বহুত ভাল পাম। আসসালামু আলাইকুম, দোৱা কৰিব।